Hello guys, welcome back to my new video. So আজি আপোনালোকক দেখাম মই দিনটো কি কৰো আৰু নকৰো. So বলক চাই থাকক. এয়া ভন্টি লগৰজনী হাই কৈ দিয়া. So বলক চাই থাকক. আৰু এয়া দুইজনীয়ে মোবাইল চোৱাত বিজি. তুমি নাচি দিয়া গান বাজি আছে. সমাতে দি দিয়া. আকৌ বা ধুনীয়াকৈ চুমাটা দি দিয়া ধুনীয়াকৈ এনেকৈ দি দিয়া এনেকৈ চোন. চ' এইফালে বাহিৰত চাওকচোন কিমান যে ৰ'দ দিছে, একদম মানে ওলাব নোৱাৰা ৰ'দ. আৰু মই সেইকাৰণে ভিতৰতে আছিলোঁ. এইফালে চাওকচোন ৰ'দটো কিমান চোকা, কিমান যে গৰম. আৰু সেইকাৰণে ওলাই যাম বুলি ভাবিলেও গধূলি ওলাই যাবলগীয়া হয়. আৰু সেইকাৰণে গধূলি ওলাই যাম ক'ৰবাত. আৰু যিটো নেকি কালি আমি এনাই হ'লে আহিলোঁ মামীৰ লগত ওলাই যাম. আৰু এইফালে পোৱালীকেইটা এইফালে পূৰা এইবোৰ কি কাৰ্টুন, নতুন কাৰ্টুন আহিলে মই এইবোৰ চিনি নাপাওঁ নহয়, চোৱাত বিজি. ঐ চাওকচোন কিমান মগ্ন হৈ চাই আছে. কি চাইছা কোৱা আকৌ হে জুচে কোৱা কি চাইছা? চাই থকা দেই. এয়া দুপৰীয়া টাইমত আকৌ আমি চবেই মিলি ভাত খাইছোঁ. এয়া পাতত দিয়া মাছ খাৰ এই দুজনীক বোলে ৰিল বনাই দিব লাগে. কি বনাই দিব লাগে? ৰিলছ বনাই দিব লাগে. ভালকৈ কোৱাচোন কি বনাব লাগে, কেনেকৈ ৰিলছ বনাম? মায়ে তলা মাৰিছে আৰু এয়া মা আৰু মামী মানে আমি যাব লৈছোঁ মাহীহঁতৰ ঘৰলৈ, মানে মোৰ বেলেগ এজনী এনাহঁতৰ ঘৰলৈ. চ' এয়া পাপা আৰু এইফালে মই, এইফালে মাহঁত আৰু সেইয়া ভণ্টি নাযায় মানে সেইয়া চাওক সেই দুজনী বলক গৈয়ে লগ পাই আছোঁ. আমি গৈ আছোঁ. এয়া মামী, এইফালে মা, এইফালে পাপা আৰু আগফালে মামা. চ' বলক লগ পাই আছোঁ গৈ. আৰু ফাইনেলি আমি পালোহি. এয়া মা আৰু মামীয়ে ফুল চাই গৈ আছে. সেইজনী এনাই, এইফালে মামা পাপা, এইফালে মামী আৰু মায়ে ফুল চাইছে. কি চাইছে মামী? চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈ দিছে ফুলবোৰ. আৰু ভিতৰত পাপাহঁতি কথা পাতি আছে, একদম মানে মাতটো বহুত ডাঙৰকৈ আহিছে চাগে. এইটো চাওক না ইমান ধুনীয়াকৈ ফুলি আছে. চবফালে ফুল 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 ফুল. দুইজনী মানে পূৰা হাঁহি কি প্লেনিং কৰিছে আৰু. এইফালে আমাক এনাই দিছে, এইফালে মিক্সাৰ বিস্কুট মিঠাই, এইফালে পিঠা পকৰি, এইফালে মামা, মা পাপা মামী. এনাই ভিতৰলৈ আকৌ কিবা আনিব গৈছে, চ' খাই লওঁ দেই. এইফালে আকৌ এজনী এনাই এইফালে ফুল দিছে আমাৰ মামীক. এইবোৰ কি পালা? ফুলৰ পুলি. এইফালে এনাই দিছে ফুলৰ পুলি. এবাৰ আকৌ আহিলোঁ মোৰ মাহী ঘৰলৈ. এয়া মানে এনাইও হয় মোৰ মাহীও হয়, মানে আহি গ'লোঁ. এইজনী এনাই ওলাই আহিছে. চাওকচোন কি হয়, কি পৰি আছে চবফালে. এয়া ওপৰত চাওক ৰবাব টেঙা, কাৰ লোভ লাগিছে কওকচোন. চবফালে চাওকচোন, সেইফালে গোটেই ৰবাব টেঙা পৰি আছে. গোটেই ৰবাব টেঙা মানে গোটেই বাৰীখন ৰবাব টেঙা এনাইহঁতৰ ঘৰত. এইবোৰ চাওক ঢেৰ পৰি আছে. এইফালে এজোপা গছ ৰবাব টেঙাও নেযাওঁ দেই, মোৰ ভয় লাগে. ৰবাব টেঙা চাওক না গোটেই গছজোপাই. এইফালে মাহঁত বাৰী চাবলৈ আহিছে. এইখিনি চাওকচোন কিমান লাগি আছে. এইফালে মা পাপা মামী. ফাইনেলি এতিয়া আমি আহি গ'লোঁ মানে ফুৰি মেলি ঘৰলৈ. এয়া মামীহঁতি গৈ আছে, ভিতৰত লগ পাই আছে. এইফালে বেচেৰীকেইজনী দুখীয়াত মা, আৰু এইফালে মায়ে স্পা কৰি আছে, আৰু ময়ো কৰিম চাগে থ্ৰেডিং.
পাৰ্লাৰৰ পৰা ওলাই গৈ লগ পাই আছোঁ আপোনালোকক চ' ফাইনেলি গধূলিৰ পৰা ফুৰি এতিয়া ঘৰ পালোহি চ' আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই